নমস্কাৰ ৰাইজসকল, মই ইয়াতে নাম পৰিৱেশন কৰিব আহিছো। মোৰ নাম কৰিশ্মা নাথ। কি কয় আপোনালোকে, আৰম্ভ কৰোনে? আৰম্ভ কৰা। আৰম্ভ কৰা। ঠিক আছে, তেনেহলে আপোনালোকে ধুনীয়া ছোৱালীৰ নাম চাই থাকক। মই আৰম্ভ কৰিলোতে। নিজকে ধুনীয়া বুলি কৈছো কাৰণে আৰু হাঁহি নাথাকিবা। এই ল'ৰাবোৰ, কিয় হাঁহি আছা? ধুনীয়া ছোৱালী কাৰণে মজা পাইছা ন? কিন্তু মইতো ধুনীয়াই হয়। ঠিকেই আছে, চাই থাকা। বিয়া ঘৰত আহিছা, ছোৱালী চাবই লাগিব ন। ময়ো ল'ৰা চাই আছো। কি কোৱা বাইদেউসকল? হয়, আমি চাই আছো। তে বাইদেউসকল, দাদাসকল আৰু ভাইটিসকল আৰু মৰমৰ বয়স্ক লোকসকল, মই এতিয়া আৰম্ভ কৰি আছো নাম। পে 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 ও পে 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 হো পে 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 পে। ও বিয়া ঘৰত বেন পাৰ্টি মাতা নাই নেকি? হা মাতছি? ও পে 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 হই পে 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 হে। ও বিয়া ঘৰত বেন পাৰ্টি মাতছি। বেন পাৰ্টিটো ধুনীয়া হৈছে, মস্ত থকা হৈছে। কোননো বেন পাৰ্টিটো, ইমান থকা বেন পাৰ্টি? হা বনিয়াত, কোননো বেন পাৰ্টিটো? কামৰূপৰ? সেইকাৰণে ইমান থকা হৈছে, মস্ত থকা হৈছে। পিছে বনিয়াত তুমি ভালে আছা না? আমি ভালে আছো। আজিৰ যুগতো মানুহে নাগৰা নাম শুনে না। ইমান ঠগা আপি নহ'লে কোনোবাই নাগৰা নামত ইমান ভিৰ কৰে না। ঠগা আপি কাৰণে ইমান ভিৰ মানুহৰ আচলতে নাগৰা তাগৰা বাদ দিয়ক। তাই যি ৰূপ, তাই যি সেক্সি, নাগৰা নাম চাবাই লাগব। মানুহবিলাক এনাই পাগলা হৈছে, নিউজ লাইভ এনাই মাতছি। তাইৰ আকৌ মানে কি, এই ঠগটোৰ কাৰণেহে বেলেগে শুনাই তাইৰ দ্বাৰা বহুত ছোৱালী এনেকে নাগৰা নাম গাইছে। কিন্তু তাই যিমান ঠগা, নাগৰা নাম নাচব। আমি সেইকাৰণে চাইছো ঠগটোৰ কাৰণে। মস্ত ঠগা আপিয়ে। এই জুনি যেনকে যিয়েই নকক, আমাৰ নাগৰা চলছি, চলবই। কোনো বাধা দিব নোৱাৰে। যোনে বেয়া কমেণ্ট কৰে কৰক, যাৰ ভাল পাব লাগে পাক, কিন্তু আমাৰ নাগৰা নাম চলবই। পে 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 পে